আজি লৈ আহিলো আৰু এটা ভিডিঅ' আৰু আজিৰ ভিডিঅ'টোত হ'ব খালি এনেকুৱা ভিডিঅ'টো বৰ আৰম্ভ কৰোঁ আৰু লগতে কৈ দিছোঁ অলপমান ছোৱালীবিলাকৰ অলপমান আঁতৰি থাকিবা নেকি এই ভিডিঅ'ৰ পৰা খালি এনেকুৱা হ'ব যে বুজিলে নাবুজিলে নাই চলো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিবই লাগে कह दिया ना फक ऑफ लोग क्या कहेंगे दिन ये भाड़ में जाए ओ रुनु ভারতে ঘুমাই যাম ঘৰত যদি নাই কোনো বন্ধুসকল মোৰ ঘৰৰ পিছপিনেতো বহুত জংঘল আছে যদি ইয়াক দি দিয়া হয় ইয়াৰতো কাপোৰ কিনিবই নালাগে বিভিন্ন ধৰণৰ মোৰ ঘৰৰ পিছপিনে জংঘল আছে যদি ই লৈ যায় মই কৈছোঁ ভিডিঅ'ৰ জৰিয়তে তই যদি মোৰ ঘৰৰ পিছপিনে জংঘলখিনি লৈ যাব পাৰা তেনেহ'লে তোক আৰু কাপোৰ কিনিবলৈ দৰকাৰেই নাই হে গাইজ আজি দিনটোত প্ৰায় 100খনমান ফটো উঠিলোঁ তাৰ পাছতহে গম পালোঁ বেয়া মোৰ কেমেৰাটো নহয় বেয়া মোৰ থপৰাটোহে হয় মাইনা তুই ঠিকেই কৈছা বেয়া তোৰ কেমেৰা নহয় বেয়া তোৰ থপৰাটো আৰু এনেকৈ থপৰাটো লৈ ল'ৰাৰ ওচৰত গ'লে কি ক'ব জানে হে চল হোটেলত যাই কি কৰিব জানে আপোনালোকে এইটো কি আছিল এই বাইদেউটোৰ মানে অলপমান টিটি বেজি দিব লাগিছিল নেকি অলপমান হয়নে বাৰু টিটি বেজি দিব নেকি শ্বপিং মলত হয় এইটো খালি ছোৱালীবিলাকে কৰিব পাৰে নেকি আমি নোৱাৰো নেকি চাবি দেখাম নেকি বাৰু বন্ধুসকল মই সেইটো জেগাত হাত দিয়া নাই মই ইয়াতেহে হাত দিছিলোঁ সেইকাৰণে গন্ধ নাই আৰু মই সেইটো ছোৱালী নেকি এইটো ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूं সি যেনেকুৱা কৰিব সি এনেকুৱাই পাব মজাটো সেইকাৰণে সেইটো ৰিয়েকশ্যন হয় আপোনালোকক খাব লাগিব না বাৰু আপোনালোকে এইটো নেগেটিভ ল'ব টেনশ্যন নাই কেলা আজিকালি বুঢ়াবিলাক না সেইটো ভাবে যে সিহঁতে ল'ৰা নেকি আমি বুঢ়া নেকি সেইটো যুৱক নেকি আমাক এইটো দেখা যায় নেকি আমাক বুঢ়া নিচিনা দেখা যায় চাওকচোন অলপমান চাওক এইটো অলপমান বেছি নেকি কেনেকুৱা এইটো চাওকচোন অলপমান এইটো চাওকচোন এইটো হেই বুঢ়া বাঁহৰ মুঢ়া বগৰীৰ গুড়া আজিকালি কিছুমান ছোৱালীয়ে ভাল পায় 72 বছৰীয়া বুঢ়া ৱা ভণ্টি ৱা তই কিন্তু ভণ্টি মোৰ মনৰ কথা শুনিলি কিন্তু তই মিছিকে হাঁহি মাৰি এইটো অলপমান ভুল কৰিলি তয়ো মানে এনেকুৱা হয় নেকি হয় বুজি হয় বাৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব চ' গাইজ আজি ভিডিঅ'টো ইমানলৈকে ভিডিঅ'টো শেষ হৈ গ'ল আৰু আপোনালোকে কৈ থাকে যে অলপমান মানে ফানি টাইপ লৈ আহিবলৈ আৰু সেইবিলাক ভিডিঅ' বনাবলৈ গ'লে আমাক যদি ষ্ট্ৰাইক দি দিয়ে নাই ইমান সৰু চেনেলত অলপমান ষ্ট্ৰাইক দিলে না চেনেলটো একদম বেয়া নষ্ট হৈ যায় সেইকাৰণে ভাবিছোঁ যে এইবিলাক ভিডিঅ' দি থাকিম আৰু অলপমান ৰিয়েকশ্যন দি থাকিম আৰু বেছি ৰিয়েকশ্যন দি থাকিলে না সেইবিলাকক দিব অলপমান ষ্ট্ৰাইক দিব এনেকৈ ষ্ট্ৰাইক দি দিব না মোৰ চেনেলটো একদম গায়ব হৈ যাব সেইকাৰণে ভাবিছোঁ যে ইমান ৰষ্টাৰটো আপোনালোকে জানে যে ৰষ্টাৰৰ ওপৰত কিমান অসুবিধা হয় জানে সেইকাৰণে মই চেনেলটো অলপমান বচাবলৈ কোচিছ কৰোঁ আৰু বচাব লাগিব ৰষ্টাৰৰ চেনেলটো সেইকাৰণে এনেকুৱা ভিডিঅ' দি থাকোঁ আৰু বন্ধুসকল ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যে কৈ থাকে না এনেকুৱা সম্ভৱ নহয় কিন্তু চেনেলৰ ওপৰত বহুত ৰিস্ক হৈ থাকে আপোনালোকে অলপমান বুজিব